ইয়াত SBI ATM বেলতলা ৰোড ৰাজধানী ৰেচিডেন্সি হোটেলৰ অপজিটত এইটো ATM। এইটো ATMৰ এইটো কীবোৰ্ডৰ ওপৰত এইটো আপোনাৰ দুষ্ট চকাৰ CC কেমেৰা লগাই থৈছে। এইটো যেতিয়া আপুনি ইয়াতে কাৰ্ডখন ভৰাই ইয়াতে চিক্ৰেট কোড মাৰিব, ইয়াতে ৰেকৰ্ড হৈ যাব। আপুনি কাৰ্ড ভৰাই পইচা ওলাই গুচি যাব, গম নাপাব। সিহঁতে আহি আপোনাৰ এইখন উঠাই, এইখন এনেকৈ উঠাব পাৰি, এনেকৈ লগাই থোৱা আছে। এইখন এইটো CC কেমেৰা। আপোনাৰ চিক্ৰেট কোড ইয়াতে যেতিয়া টাইপ কৰিলে তেতিয়া ৰেকৰ্ড হ'ব। ৰেকৰ্ড হোৱাৰ পিছত আপোনাৰ সিহঁতে এক্সট্ৰা এখন কাৰ্ড বনাই আপোনাৰ বেংকৰ যিমান খৰচ গোটেইখিনি ওলাই লৈ যাব। নেক্সট টাইম ATMত যোৱাতে এইখিনি জেগা চাই ল'ব।